गोहोनि बिगुमा बिमा दुर्गानि फुजा एबा दुर्गा फुजाया जागायबाय। दुलाराय हादरसाजों लोगोसे बिटिआर ओनसोलावबो दुर्गा फुजाखौ गाजा गोमजायै फालिनायखौ नुनो मोननाय जादों। बेबायदिनो गसाइगाव रेलवे स्टेशन दुर्गा फुजा आफादा समायनायै दुर्गा फुजानि मन्दपखौ चन्द्रजाननि महराव बानायदों। 4 लाख रां खरसा खालामनानै बे समायना फुजानि मन्दपखौ बानायनाय जादों। হয়, আমি এবাৰ চন্দ্ৰায়ন 3 বনাইছোঁ। আমি সবে জানে চন্দ্ৰায়ন 3 বস্তুটো কি, কাৰণে আমি এইটো টোটাল আমাৰ 4 লাখৰ বাজেট। এবাৰ আমি যেহেতু আমাৰ পূজা এইটো আমাৰ ইয়াতে পূজাটো এবাৰ হয়তো লাষ্টেই হ'ব, কাৰণ যেহেতু আপোনালোকে নিশ্চয় জানে, গম পাইছে ষ্টেচনখন ভাঙিব। সেইকাৰণে আমি অলপ বেছি বাজেট লৈ এবাৰ পূজাখন কৰিলোঁ, যাতে সবৰ মনটো অলপ ভাল লাগে, আহি যাতে পূজাখন চাব পাৰে যে চন্দ্ৰায়ন 3 ফাৰ্ষ্ট টাইম গুৱাহাটীত গোসাইগাঁৱত বস্তুখিনি হৈছে। এইটোৱে আৰু আশা ৰাখিলোঁ আৰু দুৰ্গা পূজাৰ সকলো শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এটা ভাৰতবৰ্ষ সারা ওয়ার্ল্ডৰ ভিতৰত জানে চন্দ্ৰায়ন 3 এতিয়া আমাৰ ইতিমধ্যে গৈ পাইছে, সবে জানে। এইকাৰণে আমি চন্দ্ৰায়ন 3 বনাইছোঁ অলপ বাচ্চা কাচাৰ কাৰণে, যাতে ছোৱালীবিলাক ল'ৰাবিলাক আহি অলপ সৰু ল'ৰাবিলাক ভাল চাব বস্তুখিনি কি, চন্দ্ৰায়ন 3 কি বস্তু, এইটো চালে গম পাই যাব চন্দ্ৰায়ন বস্তুটো কি। ভাল চন্দ্ৰায়ন 3 ওপৰত সবে গম পাই গৈছে। এইকাৰণে আমিও আৰু সবে আৰু কমিটি একেলগে বহি আলাপ আলোচনা কৰাৰ পিছত আমি ডিচিশ্যন ল'লোঁ যে চন্দ্ৰায়ন 3টো আমি বনাম বুলি। হয়, ফাইনাল কৰা হৈছে। আমি টোটাল 4 লাখৰ বাজেট লৈছোঁ। ইতিমধ্যে অলপ টানাটানি হৈছেও, যদি আমি সবে মেম্বাৰবিলাক মিলি একেলগে অলপ হেল্প কৰি পূজাখন কৰি আছোঁ ভালদৰে। আৰু আজিৰ পৰা পূজা ষ্টাৰ্ট হৈছে। আজি সপ্তমী পূজা, ফাৰ্ষ্ট পূজা আজি আমাৰ। এতিয়া অলপ পিছত পূজা ষ্টাৰ্ট হ'বই আৰু আপোনালোকে আহিছে, পূজাখন ভালদৰে চাওক। আমি এইটোৰ কাৰণে দুৰ্গা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আপোনালোকক। ধন্যবাদ। गुबुन फारसे गसाइगाव सोहोरनि गेजेराव थानाय प्रतिध्वनि संघ दुर्गा फुजा कमिटिनि फुजा मण्डपखौ दिनै फुङाव बेखेवनानै होयो बिटिसिनि मावफुं सोद्रोमा उखिल मुसाहारिया। दुर्गा फुजानि मण्डपखौ बेखेवना होनानै दुर्गा फुजाजों लोब्बा लाखिनानै बिटिआरनि गासै नोगोरारिफोरजों लोगोसे आसामनि गासैबो नोगोरारिफोरनिसिम गाहाम हामलायनाय बावहरो। প্ৰতিধ্বনি সংঘ মন্দিৰত মই আহিছোঁ। আজি 11টা বজাৰ প্ৰায় অঞ্জলি হ'বলৈ গৈ আছে। গোটেই আমাৰ ৰাইজে মা দুৰ্গা পূজা এতিয়া কৰিব। সেইকাৰণে গোটেই বিটিআৰবাসী বা অসমবাসী ৰাইজক মই মা দুৰ্গা পূজাৰ কাৰণে শুভেচ্ছা যাচিলোঁ। সকলোৱে পূজা দিয়ক, নিজৰ ঘৰৰ শান্তিৰ কামনাৰে প্ৰাৰ্থনা কৰক, দেশৰ কাৰণেও প্ৰাৰ্থনা কৰক, যাতে মা দুৰ্গা দেৱীয়ে আমাৰ অঞ্চলত যাতে কোনো বিপদ আৰু অঘটন নঘটায়। সেইকাৰণে সকলোৱে আজি নিজা প্ৰাৰ্থনা কৰিব, দেশৰ কাৰণেও প্ৰাৰ্থনা কৰিব। সেইকাৰণে এই দুৰ্গা পূজাৰ কোনো বিপদ আপদ নহওক, ময়ো কামনা কৰোঁ মা দুৰ্গা দেৱীয়ে আমাৰ কাৰণে শান্তি বাতাবৰণ আনি দিব নিশ্চয়, আৰু নিজা ঘৰৰ সকলোৱে ভালভাৱে থাকিব পাৰক বুলি আমাৰ দুৰ্গা দেৱীয়ে আমাক কিবা আশীৰ্বাদ দিব। সকলোকে মই বিটিআৰবাসী ৰাইজক বা অসমবাসী ৰাইজক শুভেচ্ছা জনালোঁ। সকলোৱে পূজা কৰিব পাৰক, ভালকৈ থাকক, আৰু এই পূজাৰ যোগেদি আমাৰ অঞ্চলত যাতে উন্নয়ন হয়, মাকে আশীৰ্বাদ দিব বুলি মই गसाइगावनिफ्राय सनाराम मुसाहारिनि रिपर्ट, समनि रादाब।